আমফান দৰং গড ফাৰ্ম লাটাখাৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আহিছোঁ আপোনালোকৰ সন্মুখত খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ। ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা গুৰিলৈকে চাব বুলি আশা কৰিছোঁ। আজিৰ এই ভিডিঅ'টো হ'ল যে যদি কেইবাদিন ধৰি ধাৰাসাৰ বৰষুণ দি থাকে, ছাগলী ঘৰৰ পৰা ওলাব পৰা নাই, ছাগলীক ঘৰৰ পৰা ওলাই মানে পথাৰত খুৱাব পৰা নাই। আপোনালোকে তেনে সময়ত আপোনালোকে ছাগলীক কেনেদৰে পৰিচৰ্যা কৰিব, ছাগলীক কিদৰে আপোনালোকে খাদ্য যোগান ধৰিব, সেই সম্পৰ্কে আজি আলোচনা কৰিম। যদি কেইবাদিন ধৰি বৰষুণ দি থাকে, আৰু এইটো হ'ল বৰষুণৰ ছিজন। এতিয়া বৰষুণ কমটি দিয়েই থাকিব, ছাগলীক কেতিয়াবা ঘৰৰ পৰা ওলাব পৰা নোহোৱা হ'ব। এতিয়া আপোনালোকে বৰষুণৰ মাজত ছাগলীক যে ওলাব নোৱাৰিব, এতিয়া কি কৰিব? সেইটো হ'ল যে আপোনালোকে কাম কৰিব। এটা এই ছিজনৰ আগতে আপোনালোকে এই কামটো কৰি ল'ব লাগিব, যিটো আমি ক'লা মাহ বুলি কওঁ। এই ক'লা মাহৰ ভুচাটো আপোনালোকে জমা কৰি ৰাখিব লাগিব ফাৰ্মৰ কাৰণে, যিসকলে ফাৰ্ম দিছে। আৰু যিটো ঘেঁহুৰ ভুচা হয়, সেইটো আপোনালোকে জমা কৰি ৰাখিব লাগিব, কাৰণ এইটো সময়ত ইমান এটা ছাগলীক খাদ্য যোগান ধৰিব পৰা নাযায়, কিয়নো খেতি বাতিত পানী একেবাৰে বেছি হৈ যায়। তেতিয়া ঘাঁহো কাটিব নোৱাৰি, তেতিয়া মানে ছাগলীক পথাৰত লৈ যাব নোৱাৰি। তেনে সময়ত ঘৰতে ৰাখি আমি খাদ্যৰ যোগান ধৰি ছাগলীক আমি পালন কৰিব লাগে। আপোনালোকে কাম কৰিব, ক'লা মাহৰ যিটো ভুচা হয় এইটো লৈ ল'ব, আৰু এই ঘেঁহুৰ ভুচাটো, শুকান ঘেঁহুৰ ভুচা আৰু ক'লা মাহৰ শুকান ভুচাটো জমা কৰি ৰাখিব লাগিব। আৰু এইবিলাকত বহুত ধৰণৰ প্ৰ'টিন আছে, বহুত পৰিমাণে প্ৰ'টিন আছে। আৰু এইটো বাদ দি আপোনালোকে কৰে যে যিটো খেৰ বুলি কয়, এই খেৰটো ধানৰ খেৰ, এইটো আপোনালোকে এইটো নকৰিব, কাৰণ এইটোত ইমান ধৰণৰ প্ৰ'টিন নাই। আৰু এইটোৱে ছাগলীয়ে ইমান এটা নাখায়। ইয়াৰ বাহিৰত যদি আপোনালোকৰ কোনো ধৰণৰ এইবিলাক জমা কৰিব পৰা নাই, এতিয়াতো অলৰেডি ছিজন আহি গৈছে, এইবিলাক যদি নাপায়, তেনে সময়ত আপোনালোকে কি কৰিব? সেইটো কৈ আছোঁ, গছৰ পাতটো আছে, গছৰ পাত জমা কৰিব। গছৰ পাত আনি ছাগলীক খুৱাব পাৰিব। গছৰ পাত আনি লগালগ মানে ফটকে নোখোৱাব, কৰিব। আপোনালোকে গছৰ পাতটো আনি ঘৰত অলপ শুকাই পানীটো যেন তাৰ পৰা আঁতৰি যায় পাতৰ পৰা, সেইটো তাৰপিছত খুৱাব। শুকান পাতটো খুৱাব ছাগলীক। কি হ'ব? যদি পানী লগা পাতটো দি খুৱাব বিচাৰে, তেনেহ'লে ছাগলী ইমান এটা নাখাব, আৰু এইটো কি হ'ব? নষ্ট হৈ যাব, আৰু এইটো পিছত নাখাব। পাতটো শুকান কৰি তাৰপিছত ছাগলীক খুৱাব। আৰু এইটোৰ বাহিৰে আৰু এটা কাম কৰিব পাৰে, যদি পথাৰত বহুত প্ৰচুৰ পৰিমাণে ঘাঁহ আছে, তেনেহ'লে কৰিব কামটো, দীঘল ঘাঁহ যদি থাকে, তেনেহ'লে তলত যিমান পৰিমাণে পানী আছে তলত নাকাটিব, 2-3 ইঞ্চি ওপৰত কাটিব, পানীৰ ওপৰত। পানীটো তাতে যিটো পানী লাগি আছে সেইটো নাকাটিব, ওপৰত কাটিব। ওপৰত ঘাঁহটো কাটি ছাগলীক খুৱাব পাৰিব, আৰু এইটো অলপ শুকাব লাগিব। এদিন পিছত আপোনালোকে সেই ঘাঁহটো খুৱাব পাৰিব। যদি যিদিনা কাটিছে সেইদিনা যদি আপোনালোকে খুৱাব বিচাৰে, তেনেহ'লে সেইটো মানে ছাগলী ইমান নাখাব, আৰু পানী লাগি আছে আৰু এইটো খালে বেমাৰ আজাৰৰ সৃষ্টি হ'ব। আৰু এইটোত বীজাণু লাগি থাকে, সেই ঘাঁহটোত বীজাণু লাগি থাকে। এইটো খুৱাই, তেনেহ'লে এইটো বেক্টেৰিয়াৰ বীজাণুটো নাইকিয়া হৈ যায়। তাৰপিছত ছাগলী খোৱালে কোনো ধৰণৰ বেমাৰ আজাৰ নহয়। বহুত আপোনালোকক ক'ব বিচাৰোঁ যে আপোনালোকে যদি ঘেঁহুৰ ভুচাটো নাপায়, তেনেহ'লে এইবিলাক টিপছ ব্যৱহাৰ কৰি আপোনালোকে ছাগলৰ পৰিচৰ্যাটো কৰিব পাৰে। এনেকুৱা ধৰণৰ নিয়মিত ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব মাষ্ট বি, আৰু ওচৰত থকা চেনেলটো এনেকুৱা ধৰণৰ নিয়মিত ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ওচৰত থকা বেল আইকনটো অন কৰিব। ওচৰত থকা বেল আইকনটো অন কৰিলে জানেই আপোনালোকে ভিডিঅ'টো পাই থাকিব। তাৰপিছত কি কৰিব? লাইক কৰিব। লাইক কৰি কি হ'ব? মই আৰু ইনস্পায়াৰ্ড হ'ম ভিডিঅ' বনাবলৈ। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, আৰু যদি ভাল লগা নাই তেনেহ'লে ডিছলাইক দিব। মই কোনো ধৰণৰ বেয়া নাপাওঁ। কমেণ্ট বক্সত জনাই দিব কেনেকুৱা ধৰণৰ নেক্সট ভিডিঅ' লাগে,
কি ইনফৰ্মেটিভ ভিডিঅ' লাগে কমেণ্ট বক্সত জনাই দিব আৰু শ্বেয়াৰ কৰিব যদি আপুনি অলপ উপকৃত হৈছে তেনেহ'লে আনকো অলপ উপকৃত কৰিবলৈ শ্বেয়াৰ কৰিব। চ' হ'ব আপোনালোকৰ বাবে বিদায় লৈছোঁ। বাই বাই।